लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाए। আৰু এটা নতুন বগলা আপোনাক পুনৰবাৰ স্বাগতম জনালোঁ মোৰ এই ব্লগ আপোনাক পুনৰবাৰ স্বাগতম জনালোঁ। এতিয়া আপোনালোকক মই পুনৰবাৰ মিউজিকটা অফ নহয়, মানে মিউজিকটা অনে হৈ থাকিব, আপোনালোকে মোৰ ভিডিঅ'টো চাই যাওক। আমি এডাল লাগিছে আপোনালোকে মই দেখাই দি আছোঁ ৰ'ব দেই। মিউজিক ষ্টাৰ্ট। মিউজিক অফ। আপোনালোকে এইডাল আম আৰু এডাল আম আছে, আপোনালোকক মই পুৰা দেখাই দি থাকিম। আপোনালোকে ভিডিঅ'টো পুৰা চাই থাকিব আৰু ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেলআইকনটো দবাই দি আৰু শ্বেয়াৰ কৰি দিব দেই। মিউজিক ষ্টাৰ্ট। মাখন শাক বাৰীখন দেখাই দি আছোঁ ৰ'ব দেই। শাক চাকৰি শাকনি বাৰী এই চাওক, আমাৰ ছাগলী পোৱালিটো ইয়াতে সোমাই আছে, শুই আছে। মাক গৈছে আৰু মানে ঘাঁহ খাব। শিং গজিছে ইয়াত, লাহে লাহে চাওকচোন, শিং গজিছে ইয়াত, শিং গজিছে। মানে ৰাতিপুৱা পৰা কিন্তু কঁঠাল চাওক, এনেকুৱা লাগিছে চাওক। আমাৰ ইমান বান্দৰ আহে মানে, সেইকাৰণে আমাৰ পাতৰ গুটি পাত কিনি আনিছে। আমাৰ তাত মানে এনেকুৱা ফুল ইমান হৈছে, আপোনালোকক মই দেখাই দি আছোঁ আৰু আছে। আজিৰ ভিডিঅ'টো এইখিনি আছে। ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে মোৰ ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ এতিয়া ভিডিঅ'টো শেষ হ'ল। ধন্যবাদ।